মিলিজুলি সাংস্কৃতিক মহিলা গোষ্ঠীয়ে এটা ডাঙৰ পদক্ষেপ লৈছে দুদিনীয়া কাৰ্যসূচীৰে 4 আৰু 5 জানুৱাৰী তাৰিখে 4 জানুৱাৰী তাৰিখে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু 5 জানুৱাৰী তাৰিখে স্থানীয় মহিলাসকলৰ দ্বাৰা এখন ভাওনা প্ৰদৰ্শন কৰা হৈছে ভাওনাখনৰ নাম গান্ধাৰীৰ কৃষ্ণ দৰ্শন সকলোবিলাক 18 গৰাকী মহিলাই ইয়াত অংশগ্ৰহণ কৰিছে সকলো মহিলাই গৃহিণী অতি ব্যস্ততাপূৰ্ণ জীৱন অতিবাহিত কৰিও যথেষ্টখিনি যত্ন কৰি আমি অগ্ৰসৰ হৈছো এই ভাওনাখন প্ৰদৰ্শন কৰিবৰ কাৰণে সেয়েহে মৰাণ অঞ্চলৰ সমূহ ৰাইজকে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছো আমাৰ মহিলাৰ ভাওনাৰ যিদিনাখন প্ৰদৰ্শন হ'ব তেওঁলোকে আহি উপভোগ কৰক আৰু আমাক উৎসাহিত কৰক সেয়েহে আমি এই মহিলাৰ দলটি আগবাঢ়ি যাবলৈ নিৰন্তৰে আমি চেষ্টা চলাইছো ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিছো নিশ্চয় আমি সুন্দৰভাৱে ভাওনাখন প্ৰদৰ্শন কৰি ৰাইজক আমি আপলোড কৰিব পাৰিম ধন্যবাদ আমি মৰাণ ফটিকাচোৱা মিলিজুলি মহিলাসকল আমি আচলতে সংস্কৃতি ভাল পাওঁ গতিকে আমি এটা নতুন পদক্ষেপ এবাৰ মৰাণত লৈছোঁ মহিলাসকলে ভাওনা কৰাৰ আলোচনা কৰি আজি 1 মাহমান হৈছে আমি ইয়াতে আখৰা কৰি আছোঁ আৰু অহা 5 তাৰিখে 5 জানুৱাৰী আমাৰ এই ভাওনাখন অনুষ্ঠিত হ'ব আমাৰ মৰাণতে কি নাম ভাওনা আমাৰ শকুনি প্ৰতিশোধৰ গান্ধাৰীৰ কৃষ্ণ দৰ্শন কিমান চৰিত্ৰ আছে 18 জন আছে মহিলাসকল ক'ৰ পৰা আছে মহিলাসকল আমাৰ স্থানীয় হয় এগৰাকী খালি দলপাৰ আছে অকণ আঁতৰৰ গতিকে আমাৰ মহিলাসকলে তেনেকৈ অশেষ কষ্ট কৰি গধূলি সময়ত ওলাই আহিছে তেওঁলোকে মানে নতুন পদক্ষেপ এটা হাতত লৈছে আৰু কি হয় আমি নাজানো গতিকে আমি চেষ্টাত অব্যাহত ৰাখিছোঁ এই পাৰ্টটো কৰি মোৰ ভালেই লাগিছে ভীমৰ পাৰ্টটো কৰি আগতে মই এবাৰ কৰিছিলোঁ শকুনি প্ৰতিশোধ নাটকখন কিন্তু এইবাৰ কৰি ভাল লাগিছে বুলি ভাবিছোঁ আৰু গোটেই 18 গৰাকী মহিলাৰ মাজতে মোৰ তাৰে এটা পচন্দ কৰিছোঁ বাৰু ভীম নহে ভীম আজি ৰক্ত পাই দুটান্ত ৰাক্ষস ধন্যবাদ